Hello guys, good morning. মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মই বহুত ৰ'দে ঘূৰি থাকোঁ, অলপ বেছিকৈ ঘূৰোঁ। ছানবাৰ্ণ বহুতেই হয়, স্কিনটো মোৰ বহুত বেয়া হৈ গৈছে। সেইকাৰণে মইনো কি ফেচিয়েল কৰিম বা কি ফেচিয়েল কৰিছোঁ আপোনালোকক তাকে দেখাবলৈ ধৰিছোঁ। চাওকচোন মই কি ইনগ্ৰিডিয়েণ্টছ ইয়াত লগাম দিম। এইটো দিছোঁ আপোনাৰ বেচন আৰু কষ্টুৰি হালধি। এইখিনি বেচন আৰু কষ্টুৰি হালধি। এইটো কাটি দিয়াচোন মোক পটাপট। নালাগে ৰ'বা, মই এইটো নিজে কৰিছোঁ। কফি লেট হৈ যাব। ইয়াত মই কফি দিম, আধা চামুচ দিম, বেছি নিদিওঁ কাৰণ মই অকলেই কৰিম না, বেছি দিলে ৰৈ যাব। আধা চামুচ মই কফি দিছোঁ। তাৰপিছত ইয়াত মই দিম এল'ভেৰা জেল। এইটো পতঞ্জলিৰ হয়, এল'ভেৰা জেল। এল'ভেৰা জেলো মই আধা চামুচ দিছোঁ। তাৰপিছত মই দিম এইটো আপোনাৰ গোলাপ জল আধা চামুচ দি দিওঁ। লাগিলে মই অলপ পিছত এড কৰি দিম গোলাপ জল, যদি পিছত লাগে মই এড কৰি দিম। তাৰপিছত দিছোঁ জাষ্ট আধা চামুচ হানি, আধা চামুচ মই হানি দিলোঁ, মানে মৌ। জাষ্ট অলপ মই নেমু টেঙা দিম, আধা চামুচ। এতিয়া মই মিশ্ৰণটো গোটেইটো দেখিছে, গোটেই মিশ্ৰণটো কৰি ল'ম, ধুনীয়াকৈ মিক্স কৰি ল'ম। এইটো দেখিছে, খুব ধুনীয়াকৈ মিক্স হৈ গৈছে, গন্ধটোও খুব ধুনীয়া আহিছে। কিন্তু অলৰেডি মোৰ মুখখন চাফা কৰি থোৱা আছে, টনাৰ দি পেলাই চাফা কৰি থোৱাই আছিলে। তাৰপিছত এতিয়া মই জাষ্ট এইটো লগাই যাম, কিন্তু তাৰ আগতে মই চুলিকেইডালত এডাল বেণ্ডল মাৰি লৈছোঁ। ৰ'ব, চুলিকেইডালত বেণ্ডল মাৰি লৈছোঁ। এতিয়া মই ব্ৰাছে লগাই দিম।
তথাপিও এইখিনি বেছি হৈ গ'ল, এইখিনি দেখিছে, এইখিনি বেছি হৈ গ'ল বাৰু। এইখিনি মই পিছতে ইউজ কৰিব পাৰিম। অকল মই ডিঙিতে মুখতে নহয়, ডিঙিটো অলপ লগাই দিওঁ। এইখিনি বেছি হৈ গ'ল, চাওক, এইখিনি বেছি হৈ গৈছে, থৈ দিছে, থাকক, কোনোবাই লগাব পাৰিব। এতিয়া এনেকৈ আপুনি 15 মিনিট সময় ৰ'ব লাগিব, বা 10 মিনিট সময় হ'লে আপুনি ৰ'ব লাগিব। এইখনতে মই আপোনালোকক কৈ থওঁ, যদি আপোনালোক মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে আহিছে বা যদি নতুন হয়, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই কি কৰি থাকোঁ আপোনালোকক মই কৈ থাকিব পাৰিম। আপোনালোকে মোৰ ন'টিফিকেশ্যনবোৰ আগত পাই থাকিব, মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এইটো ৱাছ কৰিবৰ কাৰণে এই বস্তুখিনি মই চিজিল কৰি থৈছোঁ। ৱাছ কৰিবৰ কাৰণে মই এটা বাউল লৈ থৈছোঁ, আৰু বাউল লৈ থৈছোঁ, বাউলত মই পানী আনি থৈছোঁ। বেছি সময় নহয়, মই 10 মিনিটৰ পিছত ধুই দিম, এইটো ৱাছ কৰি দিম। মানে এনেকৈ কৰিলে কি হয়, আপোনাৰ যিবিলাক ছানবাৰ্ণ থাকে, মই বহুত ঘূৰি থাকোঁ ন বাহিৰত, ছানবাৰ্ণ থাকে, সেই ছানবাৰ্ণবোৰ অলপকৈ কমি যায়। এতিয়া মই এইবিলাক কৰি থকাৰ কাৰণে কি হৈছে, এইবিলাক দেখিছে ৰিংকলছবিলাক থাকে। মই ইয়াতে নেমু দিছোঁ কিয়, ব্লিচিঙৰ কাৰণে, ব্লিচটো হৈ থাকিবৰ কাৰণে নেমুটো দিছোঁ। গতিকে হানি দিছোঁ, হানিটো যে এণ্টি অক্সাইড হয়, তাত হানিটো লগোৱা বহুতেই ভাল হয়। এল'ভেৰাটো গমেই পায়, ঘৰৰ যদি এল'ভেৰা হয় আৰু বেছি ভাল, কিন্তু ঘৰৰ এল'ভেৰা আৰু ক'ত এইবিলাক কৰি ফুৰিব, সেইকাৰণে পতঞ্জলি এল'ভেৰাই মই ব্যৱহাৰ কৰোঁ। এই ফেচিয়েলটো যদি কৰি থাকে, তেতিয়া আপোনাৰ এইবিলাক যেতিয়া ছানবাৰ্ণ আহি থাকে ন, এই ছানবাৰ্ণবোৰ লাহে লাহে কমি থাকিব। মানে কৰিয়ে থাকিব লাগিব, যিহেতু আমি বাহিৰত ওলাই যাব লাগে, বাহিৰত ওলাই নগ'লে নহয়। গতিকে আহি পেলাই মাজে মাজে আপোনাৰ ধৰক বেচনত আপোনাৰ কষ্টুৰি হালধি মিক্স কৰি থৈ সেইটো ঘঁহি থাকিব লাগে, লগাই থাকিব লাগে। সেইটো মই বেছিকৈ লগাওঁ, মানে প্ৰত্যেক সময়তে লগাওঁ। মই ফেচ ৱাছ নলগাওঁ মুখত। ফেচ ৱাছ লগালেতো মুখখনটো আৰু বেছি বেয়া হৈ গ'লহেঁতেন। এতিয়াতো অলৰেডি বেয়া হৈছেই, কিন্তু তথাপিতো এতিয়া অলপ কণ্ট্ৰলত আহিছে, কণ্ট্ৰল কৰিব মই পাৰিছোঁ। গতিকে আপোনালোকেও মাজে মাজে কৰি চাব কেনেকুৱা লাগে। মোৰ কিন্তু ভালেহে লাগি আছে, অলপ ভাল হৈছে আগতকৈ, ৰিংকলছবোৰ কমিছে, ক'লা যিবিলাক ডাৰ্ক স্পট, চাৰ্কল আছে বা ৰিংকলছ যিবিলাক পৰিছে, এইবিলাক বহুত কমিছে, বহুত কমি গৈছে। আপোনালোকে মাজে মাজে কৰি চাবচোন কেনেকুৱা লাগে, বহুত উপকৃত হ'ব।
আৰু বহুত বেছি বস্তুটো নালাগে ন, বহুত দামী বস্তু বা বহুত বেছি বস্তুও নালাগে, এইবিলাক পায়েই দোকানত। সাধাৰণতে 2 টকা কফি এটা কিনি আনিলেও হয়, 2 টকা কফিটো ল'লেও হয়, বা হালধিটো পায়েই। হালধিটো আৰু আজিকালি অনলাইনত ঘৰুৱা হালধি কিন্তু ইউজ নকৰিব, যিটো মানে ঘৰত আমি খাওঁ ভাতৰ লগত, যিটো তৰকাৰী চব্জিত আমি ভাত চব্জি দি তেনেকৈ যি খাওঁ হালধি, সেই হালধি ব্যৱহাৰ নকৰিব মুখত। নাপালে উপায় নাই, তাৰে অকণমান জাষ্ট 1 চুটকি দি দিব, কোনো কথা নাই। কিন্তু কষ্টুৰি হালধি অনলাইনত এভেইলেবল পোৱা যায়, দামো বৰ বিশেষ নহয়। আপোনালোকে তেনেকৈ মগাই ল'ব, মই তেনেকৈয়ে মগাই লোৱা হয় এইবিলাক। তেনেকৈ কৰিব আপোনালোকে, কৰিলে চাই ভাল পাব। মই বহুতেই ভাল পাইছোঁ। এতিয়া এনেকৈ কৰি থাকোঁতে মোৰ প্ৰায় শুকাব ধৰিছেই, মোটামুটি শুকাই আছে, বেছি সময় আৰু নালাগে। চাওক শুকাব আৰম্ভ কৰিছে। ফেচ পেকটো মুখত লগালে কথা কম কৈ থাকিব লাগে, কিন্তু মই কথা আপোনালোকক কৈ আছোঁ বাৰু, উপায়টো নাই, ক'বইতো লাগিব। মই কাপোৰ এখন ভিজাইছোঁ, এইখন মোৰ মানে মুখ ৱাছ কৰা কাপোৰেই হয়। অলৰেডি মোৰ 10 মিনিট পাৰ হৈ গৈছে আৰু এইটো শুকাব গৈ আছে। মই এইটো ৱাছ কৰি দিম, চাব এতিয়া। চাওকচোন, আগৰ মুখখন মোক দেখিছিলে আৰু এতিয়া চাওক কিমান ধুনীয়া হৈ আছে। চাওকচোন, বহুতো মানে স্কিনটো ভাল কৰে হা, বহুত ভাল কৰে। চাওক, দেখিছেনে? খুব ধুনীয়াকৈ এৰুৱাব, জোৰে নাটানিব। চাওকচোন, মুখখন অলপ হ'লেও ডিফাৰেঞ্চ এটা আহিছে নহয়নে? মুখখন চাওক, স্কিনটোত অলপ হ'লেও ডিফাৰেঞ্চ এটা আহিছে। দেখিছে কিমান ধুনীয়া হৈ গৈছে মুখখন। মই এতিয়া এটা পেপাৰ, ৱেক্স পেপাৰ এটা মুখখনত ভালকৈ মুচি দিম। দেখিছে? চাওক মুখখন কিমান চাফা হৈ গৈছে, বহুত চাফা হৈ যায়। মই নেক্সট আপোনালোকৰ ভিডিঅ' লৈ আহিম, মানে স্ক্ৰাবিঙৰ ওপৰত মই ভিডিঅ' এটা লৈ আহিম। তেতিয়া আপোনালোকে চাব, আপোনালোকে নিজেও ব্যৱহাৰো কৰিব, ইউজ কৰিব, কেনেকুৱা হয় কেনেকুৱা নহয়। আজি আপোনালোকে যিটো মই আপোনালোকক ফেচিয়েল দেখালোঁ, সেই ফেচিয়েলটো আপোনালোকে নিজেও ঘৰতে এবাৰ কৰি চাব। বহুত বস্তু নালাগে বা বহুত বস্তু, সেইখিনি বস্তুৰ দাম নহয়। কৰি চাব, আপোনালোকে খুব ভাল ৰিজাল্ট পাব গাইজ। তেতিয়াহ'লে আজিলৈ মই ভিডিঅ'টো বেছি লং হৈ গৈ থাকিব, আপোনালোকৰ পৰা বিদায় ল'ম। মই আগতেও এবাৰ কৈছোঁ, ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব, আপোনালোকে কমেণ্ট কৰিব, মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ঠিক আছে গাইজ, তেতিয়াহ'লে বাই বাই।